ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ এই বিশেষ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ইতিপূৰ্বে আলোচনা কৰা এটি পাঠৰ সৈতে। পাঠটি হ'ল উদ্ভিদৰ বিষয়ে জানো আহা। এইটো বিজ্ঞানৰ 7 নম্বৰ পাঠ। তোমালোকে প্ৰত্যেকেই বিজ্ঞানৰ পৰা এই পাঠটি উলিয়াই লোৱা আৰু মনোযোগেৰে শুনি যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছত এই পাঠৰ অন্তৰ্গত উদ্ভিদৰ শিপাৰ বিষয়ে আলোচনা কৰিছিলোঁ বা শিপাৰনো কাম কি এই বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ। যোৱা ক্লাছৰ লিংকটি এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দিয়া হৈছে। তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ যোৱা ক্লাছটি চাব পাৰিবা। আজি আমি আলোচনা কৰিম ফুলৰ বিষয়ে। এই পাঠৰ অন্তৰ্গত ফুলৰ বিষয়ে আলোচনা কৰোঁ আহাচোন বাৰু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তোমালোকৰ চৌপাশে বিভিন্ন ৰং বিৰঙৰ ফুল নিশ্চয় তোমালোকে দেখিছা আৰু এই ফুলবিলাক দেখাৰ পিছত তোমালোকৰ মনবোৰ আনন্দৰে নিশ্চয় ভৰি পৰে, নহয়নে বাৰু? এতিয়া এই ফুলৰ বা এপাহ ফুলৰ বিভিন্ন অংশৰ বিষয়ে তোমালোকে জানানে বাৰু? বা এই অংশবিলাক কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি তোমালোকে বাৰু কেতিয়াবা ভাবি চাইছানে? আহাচোন আমি আজি ফুলৰ অংশবোৰ কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি আমি এই বিষয়ে কিছু আলোচনা কৰোঁ এই পাঠটিৰ জৰিয়তে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিখনলৈ মন কৰা। ইয়াত ফুলৰ কলি আৰু এপাহ ফুল দেখুওৱা হৈছে। এতিয়া তোমালোকে এটি ক্ৰিয়াকলাপৰ জৰিয়তে এই ফুলবিলাকৰ বা এপাহ ফুলৰ বিভিন্ন অংশবোৰ চিনাক্তকৰণ কৰিব পাৰা আৰু ইয়াৰ বাবে তোমালোকে ধতুৰা, জবা ফুল বা সৰিয়হ, বেঙেনা, ভেন্দি বা তোমালোকে কৃষ্ণচূড়া আদি ফুলৰ তোমালোকে ক্ৰিয়াকলাপৰ বাবে ল'ব পৰা। এতিয়া এই ফুলবিলাকৰ ফুলি থকা ফুলৰ পাহৰ চকুত পৰা যিটো অংশ, এই অংশটোকে পাহি বুলি কোৱা হয় আৰু বিভিন্ন ফুলৰ পাহিবোৰৰ ৰং বেলেগ বেলেগ হয় বা বিভিন্ন হয়। এতিয়া তোমালোকে চিত্ৰত দেখিছা, এয়া পাহি তোমালোকক দেখুৱাই দিয়া হৈছে। ইয়াৰ পিছত বেতুপাতনো কি এই বিষয়ে আমি আলোচনা কৰোঁ আহাচোন বাৰু। এপাহ ফুলত এটা জাপ খাই থকা যি কলিৰ পাহিবোৰ, এই পাহিবোৰৰ এই অংশটো যে পাত সদৃশ সৰু সৰু আকৃতিৰ গঠিত আৰু ইয়াকে বেতুপাত বুলি কোৱা হয়। তোমালোকে চিত্ৰত দেখিছা, এয়া পাহি আৰু বেতুপাত। তোমালোকে নিশ্চয় গম পালা যে এপাহ ফুলত পাহি আৰু বেতুপাত থাকে আৰু ইয়াৰ উপৰিও আৰু কিছুমান এপাহ ফুলত অংশ থাকে আৰু এই অংশবিলাক যেনে ধৰা পুংকেশৰ, গৰ্ভকেশৰ এই বিষয়ে আমি আলোচনা কৰোঁ আহাচোন বাৰু। অৰ্থাৎ এপাহ ফুলত 4টা অংশ থাকে মূলতঃ, যে পাহি, বেতুপাত, পুংকেশৰ আৰু গৰ্ভকেশৰ। এতিয়া এই পুংকেশৰ আৰু গৰ্ভকেশৰৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে এপাহ ফুল সুন্দৰভাৱে আমি ফালি ল'ব লাগিব। কাৰণ পুংকেশৰ, গৰ্ভকেশৰ এইবিলাক ফুলৰ ভিতৰৰ অংশত, কিছু ভিতৰৰ অংশত থাকে। গতিকে আমি এপাহ ফুল সুন্দৰভাৱে ফালি লৈ তাত পুংকেশৰ আৰু গৰ্ভকেশৰ আমি চিনাক্তকৰণ কৰিব পাৰিম। এতিয়া এই ফুলৰ ভিতৰৰ অংশত আমি গৰ্ভকেশৰ আৰু পুংকেশৰ আমি দেখিবলৈ পাম। এতিয়া তোমালোকে ইয়াত দেখিছা যে পুংকেশৰৰ বিভিন্ন অংশসমূহ ইয়াত দেখুওৱা হৈছে। তোমালোকে গম পাইছা যে তাৰোপৰি ফুলৰ বিভিন্ন অংশসমূহ দেখুওৱা হৈছে, পুংকেশৰ, গৰ্ভকেশৰ। ইয়াৰ পিছতে পুংকেশৰৰ বিভিন্ন অংশসমূহ যেনে ধৰা পুংধানী আৰু পুংদণ্ড তোমালোকে চিত্ৰত নিশ্চয় দেখিছা। এয়া চিত্ৰত তোমালোকে দেখিবলৈ পাইছা পুংধানী আৰু পুংদণ্ড। আৰু ইয়াৰ পিছত আমি গৰ্ভাশয়ৰ বিষয়ে আলোচনা কৰোঁ আহাচোন বাৰু। এতিয়া আমি ফুলৰ যি গৰ্ভাশয়, এই গৰ্ভাশয়ৰ গঠনৰ বিষয়ে কিছু জানো। এই গৰ্ভাশয় একেবাৰে তলৰ অংশত ফোপোলা অংশ, ফুলৰ একেবাৰে তলৰ অংশত থাকে আৰু এইটো ফোপোলা অংশ। এই গৰ্ভাশয়ৰ ভিতৰত সৰু সৰু মণি আকৃতিৰ কিছুমান গঠন তোমালোকে নিশ্চয় দেখিবলৈ পাবা আৰু যাক আমি ডিম্বক বুলি কওঁ। ইয়াত গৰ্ভাশয়ৰ ভিতৰৰ গঠন বা দীঘলীয়াকৈ কটা আৰু পথালিকৈ কটা তোমালোকে গৰ্ভাশয়ৰ গঠন তোমালোকে নিশ্চয় দেখিছা। ইয়াত ডিম্বক চিত্ৰত দেখুওৱা হৈছে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই এপাহ ফুলৰ গঠন সদায় একে নাথাকে। ইতিমধ্যে আমি ফুলৰ অংশবিলাকৰ নাম তোমালোকে গম পালা বা চিনাক্তকৰণ কেনেকৈ কৰিব পাৰি আমি এই বিষয়ে আলোচনা কৰিলোঁ। কিন্তু এই এপাহ ফুলৰ গঠন সদায় একে নাথাকে। বিভিন্ন ফুলৰ বাবে বেতুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰৰ সংখ্যাও বিভিন্ন হয়। কেতিয়াবা এই অংশবোৰৰ কোনো এটা অংশ নাথাকিবও পাৰে। তোমালোকে নিশ্চয় গম পালা যে ফুলৰ বিভিন্ন অংশৰ বিষয়ে গম পালা এই ক্লাছত। লগতে ফুলৰ অংশবোৰ কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি এই বিষয়েও তোমালোকে কিছু গম পালা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠত ইমানখিনিয়ে আলোচনা কৰিলোঁ আজিৰ এই ক্লাছটোত। আশা কৰোঁ তোমালোকে ফুলৰ বিষয়ে কিছু কথা গম পালা।
লগতে এই পাঠৰ উদ্ভিদৰ বিষয়ে যথেষ্টখিনি কথা তোমালোকে গম পালা আমি পৰৱৰ্তী ক্লাছত এটি নতুন পাঠৰ সৈতে তোমালোকৰ মাজত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে তোমালোক আটাইৰে মংগল কামনা কৰি মোৰ এই বিশেষ অনলাইন ক্লাছটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ